ভিডিঅ'লৈ তিনিদিনীয়া কাৰ্যসূচীৰে বহুত ধুনীয়াকৈ মানে আমাৰ মাইনা এনেকুৱা নহয় গানৰ শ্বুটিং হৈ গ'ল আৰু আজি মানে মই গোটেইখিনি তিনিদিনত কি হ'ল মাজত মই দেখাই যাম ভিডিঅ'টো শেষলৈকে চাই থাকিম আজিৰ ভিডিঅ'টোত মানে মই একদম একোৱে লগোৱা নাই কি হৈছে তোৰ মেকআপ নকৰাৰ কাৰণে ভিডিঅ' অন কৰা নাছিল তাই ইগনোৰ ডেম মোক নকৰিব ইগনোৰ মানে কি হ'ল আমি গমটো পাইছে ভিগুদাৰ গানৰ শ্বুটিঙত আছোঁ আমাৰ মাইনা এনেকুৱা নহয় গানটোৰ কাৰণে তো ইয়াতে মানে আমাৰ আজি মানে বেছি শ্বুট নাই বোলে আহিছিলোঁ যিহেতু আমি ইয়াতে ছাইডতে শ্বুটিং চাই বহি আছোঁ আৰু ইয়াতে মানে কিছুমানে আমাৰ ভিডিঅ' চাই তো আমাক লগ কৰিবলৈ আহিছে কথা চথা পাতিলে আৰু মানে কি হ'ল কি আছে আৰু মানুহবিলাকে পূৰা ফটো চটো উঠিবলৈ আহি আছে আজি মানে কলাঘাটত বহুত মানুহ আহিছে ষ্টুডেণ্ট আহি আছে মেইনলি মানে পূৰা লগ কৰিব আহি আছে দেখাই আছে ক্লিপটোত চাই লওকচোন ব্যস্ততাৰ মাজত লৈ আনিলোঁ বাই বাই হৈ গৈছে আজি ইমান ক্ৰাউড চিৰিয়াছলি মানে কলাক্ষেত্ৰত এইখিনি সময়ত মানুহে বহুত আহেতো তো মানে কি হৈছে আমাৰ যদি শ্বুটিঙৰ মানুহ 100জন 100জনটো 120জন মানতো আছেই ক্ৰাউড প্ৰায় 2000 মান আছে নেকি আৰু প্ৰায় চবতে ফটো তুলি আছো আৰু আজি পুৰা মানুহ আহি আছে ইমান ষ্টুডেণ্ট উইকডেজতো ইমান মানুহ হয় মানে এতিয়াহে গম পাইছো কস্তুৰী আৰু পুলকে শ্বট দিবলৈ এতিয়াও আছেই গানটোৰ বিষয়ে মই কৈ দিওঁ যে গানটো লিখিছে সুনীত গগৈ গানটোৰ সংগীত ব্যৱস্থাপনা পুলক নাথৰ গাইছো মই বাঁহী বজাইছে অঞ্জন মেধিয়ে শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে আৰু গানটো পৰিচালনা কৰিছে ভিডিঅ' শচীন বৰুৱা বাকী আপোনালোকৰ এটাই দায়িত্ব গানটো আঁকোৱালি ল'ব লাগে বহুত বেছি মৰম দিব লাগে ভিডিঅ'টোত যেনেকৈ গানটোত দিছে তেনেকৈ তো ভিগুদাই মানে যিমানখিনি আশীৰ্বাদ দিছে তাৰ বাবে বহুত বেছি ধন্যবাদ আপুনি এনেকৈ মানে আমাৰ মূৰৰ ওপৰত হাতখন ধৰি ৰাখিব আৰু যাতে সদায় ভাল কাম কৰি যোৱা মই তাকে বিচাৰোঁ নিশ্চয় এনে পূৰা গাড়ীত বহি আছোঁ আৰু ইফালে মানে প্ৰিয়ম পল্লৱী বা আছে ইয়াতে পূৰা ধুনীয়াকৈ মেকআপ চেকআপ লৈ আছে এই তাৰে পৰা হাই গৈছে গোটেইকেইটা আছে মানে গাড়ীত বহি আছিলে চাহ খাবলৈ এতিয়া উঠি যাবলৈ লাজ লাগিছে মানে চববিলাকে তাতে বহি আছে যে মই মানে ঠাণ্ডা সহ্য কৰিব নোৱাৰোঁ একদমেই তো কুঁৱলী পৰাতকৈ মানে গাড়ীতে বহি আছিলোঁ এতিয়া মানে চাহখিনি দেখি পেলাই উঠি আহিলোঁ বা মচাই আগতে লৈছা যে নোৱাৰো থাকিব মই এতিয়া হেল্ল' আহিলা তো এয়া আমি এতিয়া চাহ তাহ খাওঁ আৰু ইফালে দাদাই মেকআপ দি আছে দীপাংকৰ দা তাকে আছো ভালে হ'ল মেকআপ ন একদম ডান আজি লুকটো বেলেগ অলপ চিম্পল কিবা এটা গাঁৱলীয়া ল'ৰা আৰু কালি ৰাতিপুৱালৈকে আৰু হৈছে আৰু আমাৰ আজি মই ইয়াৰ এটা শ্বুটিঙৰ পৰা ওলাই আৰু এখন শ্বুটিঙত যামহে আৰু বেলেগ আছে বেলেগ চিৰিয়েলখনৰ শ্বুটিং চলি আছে অল দ্য বেষ্ট প্ৰিয়ম্পল চাচোন কিমান কিউট লাগিছে ক'তো নাথাকে মানে গাঁৱলীয়াটো তো এনেকৈ পিন্ধিব দিছে ময়ো মানে ড্ৰেছযোৰ চেঞ্জ কৰিব লাগিব এতিয়া মেকআপ ল'লোঁ মাত্ৰ তো এতিয়া মানে খানা চানা কিবা খাব লাগিব ন ভোক লাগিছে ৰাতিপুৱা তাকে আৰু ভাত খাব লাগিব আৰু এয়া মানে বাঢ়ি আছে আমি এতিয়া ভাত খাবলৈ লৈছোঁ মানে ৰাতিপুৱাৰ সাজ খাই লওঁ তাৰপিছত কিয় ইমান হাঁহি আছে ঐ ভাত খোৱালোঁ চাগে গোটেইকেইটা আমি একেলগে ভাত খাই আছোঁ আৰু খাই লৈ পেলাই পূৰা শ্বুট দিব লাগিব আৰু বা কেতিয়া পেটত পৰে নাজানো আৰু সেইফালে পুলক দাই মানে মেকআপ লৈ আছে চাওঁ এবাৰ বা বেলেগ হাঁহি আছে মনে মনে বহুত ভাল পাইছে মানে ছোৱালী তোৱালী পতাব পূৰা ধুনীয়া ধুনীয়া ছোৱালী আহিছে মেকআপ চলি আছে কিবা বনাই আছে মই মুখখন দেখাই নাই তাৰ ভিগুদাৰ আজি মানে ড্ৰেছ আপ বাপৰে একদম গুলি বম বম ভলে ৰেডি হৈ গ'লোঁ মই অলপমান পিছখিনি কৰিবলৈ আছে আৰু সেইখিনি মানে পিছত কৰি দিব একদম শ্বুট দিয়াৰ আগত আৰু ইয়াৰ কাৰণে আজি ই দেৰিকৈ উঠাৰ কাৰণে এনেকৈ ভাত খাব লগা হৈছে চবেই ৰেষ্টুৰেণ্টত খাইছে কিয় মানে তই একমাত্ৰ পুলক দাই শুই নুঠাৰ কাৰণে এনেকৈ ভাত খাব লগা হৈছে হাতত লৈ লৈ ইমান কষ্ট প্লেটখন মানে উল্টি যাব নিচিনা লাগে প্লেটখন এনেকৈ আঁঠুত লৈ কিনে খাব লাগিব এতিয়া মোৰ ভাইটিং ভাবিছে অলপমান কান্দা নিচিনা মোক ক'লে চিম্পিথি পাব এটা ছেকেণ্ডো নেৰে মানে ব্লগটো মানে নেৰে মানে আৰু ইফালে আমাৰ মাইনা এনেকুৱা নহয় যি কি নহওক আমাৰ মানে লাষ্ট ডে শ্বুটিং চলি আছে ইফালে মানে ভিগুদাক চবে আগুৰি ধৰিছে আৰু ইফালে প্ৰিয়ম বাই মানে চাই আছে দূৰৰ পৰা ন তাকেইতো
আৰু আমাৰ মাইনা কেনেকুৱা সেইটো চাবলৈ কিমান তাৰিখে ৰখিব লাগিব কিমান তাৰিখে 5 তাৰিখ মাত্ৰ কেইদিনমান আছে আৰু কেইদিনমান আছে অলপমান বাকী আছে আৰু শ্বুটিং তো সেইখিনি আমি কমপ্লিট কৰি দিওঁ সোনকালে আশীৰ্বাদ কৰক যাতে ভাল হয় আৰু আমাৰ প্ৰিয়ম্বাকটো ইমান মৰম লাগিছে সদায় লাগি আছে আৰু মোৰ অলপমান শ্বট আছে বাৰু সেইখিনি মানে কিমান ভালকে দিব পাৰো ন কষ্টুৰি কিন্তু বহুত ভাল হৈছে দেই তাই খুব ধুনীয়া এক্টিং কৰিছে এইখিনি মানে কৰিছো অকমান সকলোৱে সৰু ৰোল কিন্তু সকলোৱে নিজৰ ঠাইত খুব ধুনীয়া তাকে আৰু চেষ্টা কৰিছো তো বাকি আজি অলপমান আছে সেইখিনি দিম আৰু কেনেকুৱা হয় আপোনালোকে কমেন্টত জনাব বগৰী আৰু জলকীয়া মানে বেলেগ আৰু এইফালে শ্বট দিবলৈ মাতি আছে বগৰী মাজতে আনি দিলে নহয় চব পাগল হৈ গৈছে আহিছে আৰ্টিষ্টক মাতি আছে ইয়াতে বগৰী থৈ কেনে দাউৰিছো আৰু মানে উপায় নাই উফ শ্বটটো কিবাকে দিয়ে মানে একদম বগৰীৰ মাজত আহি গৈছো এয়া ভগৱান ক'ত জলকীয়া ক'ত জলকীয়া নিমখ বাপৰে আৰু বগৰী শেষে হয় আৰু গম্বা এনেকুৱা টেঙা খালে চকু জটিয়ে আছে আৰু ইয়াত দাদা বেলেগ এটা লুকত বহুত টেঙা নেকি মাইনা ইমান টেঙা নিদিলে হ'ল খালি মাইনাই বহুত টেঙা দিয়ে আকৌ এয়া ঐ খাও কি লাৰতে পৰা নেকি তই মোৰে পৰা শিকছে সি অভাৰ এক্টিং কৰা কি হ'ল দাদা এনেকে দিওঁতে পৰিয়ে গেলি ভালে হৈছে গুচলি মই এতিয়া টেঙা খাম হে ৰবা একদম পুৰা নিমখে জলকীয়া এনেকে লৈছো আৰু নাই আৰু শব্দ নাই কেনেকুৱা কিহে পাখি আহি কিনে আজি খাই আছে কান্দি আছে দেখোন কিয় এই কমলা খোৱা এইটো বেছি জ্বলা মানে তো এয়া মানে খাই আছে প্ৰিয়ম্বাই খোৱা তাকে বা বেলেগ বহি পুৰা একদম কমলা খাই আছে কিবা খাই আছে বৈদ্য টেঙা বিৰেট টেঙা পুৰা বৰপেটা মাৰি দিয়া মাজে মাজে ভিগুদাই আৰু এয়া আজি মানে বগৰী কমলা চব টেঙা পুৰা খাই আছে অলপমান ৰ'দ দিছে কমলা টেঙাটো কমলা মিঠা এইটো কমলা টেঙা নহয় আৰু কমলা জ্বলাও এইটো মানে এইটো লৈ ঘূৰি আছো মানে তই খালি নে নাই বগৰী খালো কমলাও খা কি মানে খুপি ধৰিছে যে নিজে লৈ খা অলপমান দিলে মানে গোটেই ল'ব খোজে খোৱা কমলা খোৱা যোৱা কমলা আৰু মানে কিবা মাজতে কি হ'ল জানেনে মানে আমাৰ শ্বুটিং চাবলৈ কোন আহিছে মই দেখাই আছো মানে একদম ছাৰপ্ৰাইজ হৈ গৈছো আমি সকলোৱে চিনি পায় বিকাশ দা বহুত ভাল দাদা আপোনাকো বহুত ভাল লাগিল লগ পাই ভবা নাছিলো মানে কালি মানে ভিগুদাই ক'লে মানে কিবা এটা তহঁতৰ কাৰণে কালি ছাৰপ্ৰাইজ আছে কি ছাৰপ্ৰাইজ মই ভাবিলো কি ছাৰপ্ৰাইজ হ'ব বাৰু তাৰপিছত ভাবিলো কোনোবা ইউটিউবাৰে আহিব নাইবা কোনোবা সিংগাৰ আহিব তাৰপিছত আপুনি যে আহিব ভবা নাছিলো আৰু বহুত ভাল লাগিল আজি লাষ্ট ভাল লাগিলে লগ পাই তোমালোকৰ ভিডিঅ' চাই থাকো আমাৰ পুলক ভাই আছে ভাল লাগিল লগ পাই দেই শ্বুট দি আছে ভাল লাগিলে লগ পাই তাকে আৰু কেনেকুৱা পালে চাবচোন শ্বুটিং চাম এইটো ভিডিঅ'টো চামে মাইনা এনেকুৱা নহয় তাকেতো অকমান শ্বেয়াৰ কৰি দিবা তুমিয়ে মানে প্ৰমোচন কৰিব দিছো অকমান গানটোৰ বঢ়িয়া এইটোৱে হ'ল বিকাশ দে মানে বলিং কৰিব বোলে এইবাৰ তাৰপিছত ভিগুদাই মাৰিব পাৰে নে নোৱাৰে
আৰু ইফালে মানে শ্বুটিং চলি আছে, ইফালে ক্ৰিকেট চলি আছে। খেলখন পুৰা একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই আছো। মানে এতিয়া পুৰা জমিছে, তাকেইতো। এইফালে মানে ভৃগুদাহঁতক লাগে, মানে ভৃগুদাহঁতে বনাইছে 24 ৰান ন নে 23 ৰান? 24 ৰান বনাইছে, তো 25 বনাব লাগিব। বিকাশ দাহঁতে পাৰে নে নোৱাৰে এতিয়া। কি গ'ল? এইখন নহ'ল বোলে, খেলিব লাগিব আৰু ভালকে। হাই গাইজ, মই মানে মোৰ মানে বেছি শ্বট নাইয়ে, সেইকাৰণে মানে মই ফুৰিবলৈ বেয়া টাইম পাইছোঁ। আৰু এখন ধুনীয়া ব্ৰিজত আছোঁ, মানে চাওকচোন ইমান ধুনীয়া। কিন্তু হা বহুত মাছ আছে তলত, মানে বাপৰে কি ধুনীয়া লাগিছে। চাওকচোন চাওকচোন চাওকচোন, এইবিলাক মাছ আছে তলত। ক'ত ক'ত গ'ল মাছবিলাক? শব্দ পাই পিনে মানে গুচি গ'ল নেকি? ফোনটো পৰি যাবহে ভয় লাগিছে, মানে ইমান দ আছে, পৰি গ'লে মানে মই নাপাম আৰু মোৰ ফোনটো। কিন্তু বহুত ভাল লাগিছে ইয়াতে আহি, বাহ। আৰু ইফালে বগলী চগলী উৰি আছে মানে ইপিনে। অঁ কোৱা। বাপৰে বহুত ধুনীয়া লাগিছে। আৰু ইফালে নাও চাও আছে, মানে এই দলংখনৰ মানে কি জানা? কি এই দলংখনৰ মানে তোমাৰ এই মূৰটো দেখিছা? এই মূৰটো দেখিছা? সেই মূৰটো সেইফালে আৰু মূৰ দেখিছানে? মোৰ আছে সেই মূৰটো এই মূৰটো জইন হ'ব দেই। জইন হ'ব? মানে এখন দীঘলীয়া দলং হ'ব, পানীৰ মাজেৰে এখন দলং হ'ব মানে। চ' এইখিনিতে মানে তোমাৰ এইখিনিতে চেছ কৰিছে, সিফালে এইখিনিতে আছে, বহুত মাজত বহুতখিনি গেপ আছে, লাহে ধীৰে বনাই আছে। আৰু ধৰা এই জইন হ'লে মানে এইটো মূৰৰ পৰা সেইটো মূৰলৈ মানুহ যাব পাৰিব। বহুত ডাঙৰ কথা ক'লা তুমি। এইটো মই কিন্তু আজিলৈকে আহি পোৱা নাই, গমো নাপাওঁ, কিন্তু মই আইডিয়া কৰিহে কৈছোঁ দেই। এনেই মানে ফেকো মানে এইবিলাক কি যে বহুত ঠাণ্ডা, তথাপি মানে এনেকৈ পিন্ধি আছোঁ আৰু ষ্টাইলতে মানে ফটোখন উঠিম বুলি। তো থেংক ইউ ছ' মাছ গাইজ, ভিডিঅ'টো একদম শেষলৈকে চাই থকাৰ বাবে। অহা 5 জানুৱাৰী তাৰিখে আহি আছে আমাৰ মাইনা এনেকুৱা নহয় গানটো, গতিকে সকলোৱে মৰম দিব বুলি আশা থাকিল। আৰু ইফালে চাগে আমাৰ শ্বুটিঙো শেষ হৈ গ'ল, আৰু বছৰৰো শেষ আজি। গৰম গৰম পকৰি হাতত লৈ কিনে সকলোকে বাই বাই দিলোঁ। অহা বছৰ